Hi friends, welcome back to Canpith. আমি পঢ়ি আছিলোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰ টি। চ' আজি আমি কৰিম আমাৰ বেংকৰ শ্ৰেণী বিভাজনৰ 6টা শ্ৰেণী বিভাজনৰ একদম লাষ্টৰটো। আমি অলৰেডি 5টা কমপ্লিট কৰিছোঁ। চ' আজি আমাৰ একদম লাষ্টৰটো মানে 6th নাম্বাৰটো যিটো হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। আৰু এই বেংকটো কি হয়, কিহৰ লগত জড়িত হয় আৰু মানে বৈশিষ্ট্যসমূহ কি এই বেংকৰ আৰু ইয়াৰ কাৰ্যাৱলীসমূহ কি সেইবোৰ আমি চাম। তোমালোকক মই আগতেই কৈছোঁ যে সদায় আমি এই 6টা শ্ৰেণী বিভাজনৰ যিকেইটা মই মানে আগতেও কৈ গৈছোঁ তোমালোকক, সেইকেইটা নাম মানে ইংৰাজী নামৰ শ্বৰ্ট ফৰ্ম আৰু গোটেই ফুল মিনিংটো, সেই মিনিংটো মনত ৰাখিবা। যেনেকৈ এইটো বেংকৰ মানে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ শ্বৰ্ট ফৰ্মটো একদম ইম্পৰ্টেণ্ট CIDB। আৰু অসমীয়াত আমি ইয়াক CIDB বুলি লিখোঁ। তোমালোকে মই কৈ আছোঁ, স্পেলিংটোতো কিতাপত আছে, হ'লেও আমি শ্লাইডতো পাম লাইনকেইটাত। আৰু তাৰোপৰি মই আগৰ কেইটাত কি কৈছিলোঁ, নাবাৰ্ডটো ইম্পৰ্টেণ্ট কাৰণ সেইটো আছে। বাকী আঞ্চলিক গ্ৰাম্য বেংকটো নালাগে কাৰণ তাৰ কোনো সেনেকুৱা শ্বৰ্ট ফৰ্ম নাই। কিন্তু 3 নম্বৰটো মানে ভাৰতীয় উদ্যোগ উন্নয়ন বেংক এইটোৰ লাগিব, যিটো হৈছে IDB বা IDBI। কিন্তু মেইনলি তোমালোকৰ দুটাই আহে, যিটো হৈছে CIDB আৰু এটা হৈছে নাবাৰ্ড। আৰু নাবাৰ্ডটোতো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে 6টাৰ ভিতৰত তোমালোকে CIDB আৰু নাবাৰ্ড এই দুটাটো একদম ফুল ফৰ্মটো চাবা। গতিকে এই CIDBৰ ফুল ফৰ্মটো হৈছে, চোৱা, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। ইয়াকে যদি ইংলিছত ট্ৰান্সলেট কৰা এইটো হ'ব স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ক'ৰবাৰ কৈছোঁ। চ' এইটো পূৰা ভালদৰে তোমালোকে নামটো মনত ৰাখিবা। চ' নামটোৰে গম পাইছা যে কিহৰ লগত জড়িত, উদ্যোগৰ লগত জড়িত আৰু মেইনলি ক্ষুদ্ৰ উদ্যোগসমূহ। এই CIDB বা এনেকুৱা এই বেংকসমূহৰ আইন গৃহীত হৈছিলে 1989 চনত। আৰু 1990 চনৰ পৰা এনেকুৱা বেংকসমূহ বা এনেকুৱা আইনখন যেতিয়া মানে 1989 চনত গৃহীত হ'ল, তাৰ এবছৰৰ পাছৰ পৰা এনেধৰণৰ বেংকসমূহ কাৰ্যকৰী হয়। আৰু ইহঁতৰ মুখ্য কাৰ্যালয় হৈছে মানে CIDBৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত। আৰু ইহঁতৰ এতিয়া আমি কাৰ্যাৱলীখিনি চাওঁ। চ' CIDBৰ কাৰ্যাৱলী কি, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ কি? প্ৰথমটো হৈছে ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰে। চ' যিহেতু নামটোৰে গম পাইছা, ক্ষুদ্ৰ উদ্যোগ মানে যিবোৰ উদ্যোগ ধৰা জাষ্ট স্থাপিত হৈছে বা যিবোৰ উদ্যোগৰ বাজেটটো বহুত কম, ধৰা অলপ পইচা দি বা অলপ মূলধনেৰে কোনো ব্যক্তিয়ে ধৰা এটা বিজনেছ ষ্টাৰ্ট কৰিছে, এটা উদ্যোগ ষ্টাৰ্ট কৰিছে, মানে এটা কোম্পানী ধৰা ষ্টাৰ্ট কৰিছে বা এটা কাৰখানা ষ্টাৰ্ট কৰিছে। চ' সিহঁতক সহায় কোনে কৰে, এই ভাৰতীয় উদ্যোগ উন্নয়ন বেংকে বা ইহঁতৰ লগত জড়িত মানে ভাৰতীয় উদ্যোগ উন্নয়ন বেংক অকল এটা বুলি নহয়, বেলেগ বেলেগ ঠাইত ইহঁতৰ ব্ৰাঞ্চ, যেনেকৈ আমাৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ বেলেগ বেলেগ, তেনেকৈ ভাৰতীয় উদ্যোগ উন্নয়ন বেংক বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ আছে। চ' আমাৰ ভাৰতৰ যদি কোনো ব্যক্তিয়ে ল'ব বিচাৰে, সিহঁতৰ নিজৰ অঞ্চলৰ এনেকুৱা বেংকৰ লগত সিহঁতে কণ্টেক্ট কৰি এনেকুৱা লোনসমূহ ল'ব পাৰে, মানে উদ্যোগৰ লগত জড়িত। চ' ক্ষুদ্ৰ উদ্যোগসমূহক সিহঁতে কেনেকৈ সহায় কৰে এই বেংকে, মানে লোনৰ ক্ষেত্ৰত আৰু কম সুতৰ হাৰত ধৰা লোন দিয়ে। আৰু কেনেকৈ কি ক্ষেত্ৰত সহায় কৰে, ধৰা উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰি দিয়ে। মানে মেচিন কিনিবলৈ, যিবোৰ আমাৰ উদ্যোগত যিবোৰ মেচিন ব্যৱহাৰ হয়, সেইবোৰৰ বহুত বেছি দাম। চ' সেইবোৰ কিনাত সহায় কৰে, বা আমাৰ আধুনিক চাইণ্টিফিকভাৱে যিবোৰ মেচিন আমাৰ ব্যৱহাৰ হয়, সেইবোৰ কিনাত সহায় কৰে। দেন ছেকেণ্ডটো হৈছে ক্ষুদ্ৰ উদ্যোগসমূহক বজাৰৰ সুবিধা কৰি দিয়া। যিহেতু অকল উদ্যোগটো আমাৰ স্থাপন হ'লেই নহ'ব, উদ্যোগত যিবোৰ উৎপাদিত বস্তু হৈছে, সেই উৎপাদন হোৱা বস্তুবিলাক বেচিলেহে তাৰ দামটো ওলাব বা লাভটো ওলাব। চ' সেনেকুৱা সামগ্ৰীবোৰৰ বাবে বজাৰৰো সুবিধা কৰি দিয়ে এই CIDBয়ে। গতিকে CIDB মেইনলি জড়িত আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ লগত, কাৰণ ডাঙৰ ডাঙৰ উদ্যোগবিলাকেতো কি কৰিব, ডাইৰেক্ট তোমাৰ সিহঁতৰ মূলধনো বেছি বা সিহঁতৰ যিখিনি তোমাৰ ইনভেষ্টমেণ্ট, সেই ইনভেষ্টমেণ্টখিনিও বেছি। কিন্তু ক্ষুদ্ৰ উদ্যোগসমূহ যিবিলাকে কৰিব বিচাৰে, যিবিলাকে নিজৰ সমস্যা বা নিজৰ জীৱন নিৰ্বাহৰ পথ বাছি ল'ব বিচাৰে, চ' সিহঁতক এই CIDBয়ে সহায় কৰে। দেন থাৰ্ডটো হৈছে ক্ষুদ্ৰ উদ্যোগসমূহত নিয়োগৰ সুবিধা কৰি দিয়া। এতিয়া আমাৰ নিবনুৱা সমস্যা কিয় আমাৰ ভাৰতত বেছি, কাৰণ আমাৰ ভাৰতত উদ্যোগসমূহৰ বেছি আমাৰ সেনেকুৱা ডাঙৰ ডাঙৰ উদ্যোগৰ অভাৱ। আৰু ডাঙৰ ডাঙৰ উদ্যোগ থাকিলেও কি হ'ব, তাত চব মেচিনেই কৰে। যদি চব মেচিনেই কৰে, তেতিয়াহ'লে মানুহৰ অভাৱ, মানে মানুহ নালাগে, তাত মানুহ নাথাকিলেই হৈ যায়, চব যিহেতু মেচিনেই কৰি দিয়ে। গতিকে আমাৰ যিবোৰ মানুহে নিবনুৱা সমস্যাত ভুগি আছে, চাকৰি নাপাই পিনে একো জীৱিকাৰ পথ বাছি ল'ব পৰা নাই, তেনেকুৱা মানুহবিলাককো এই ক্ষুদ্ৰ উদ্যোগসমূহত এই বেংকে নিয়োগ কৰি দিয়ে, যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগটোৰো যাতে লাভ হয় আৰু সেই মানুহজনেও যাতে নিজৰ মানে
তোমাৰ উপাৰ্জনৰ পথ বাছি ল'ব পাৰে। আৰু জানাই যে আমাৰ বৰ্তমান কি হৈছে, আমাৰ গাঁৱতো বেছি উদ্যোগ নাই, কিন্তু চহৰ নগৰত আমাৰ কিয় গাঁৱৰ পৰা মানুহবোৰ আহে কাম বিচাৰি বা এনেকুৱা কাম কৰিবলৈ, কাৰণ গুৱাহাটীত বা আমাৰ চহৰবিলাকত নগৰবিলাকত কি হয় ইণ্ডাষ্ট্ৰি বেছি বা কামৰ সুবিধাটো বেছি, মানে কাম বেছিকৈ পায়, কিন্তু গাঁৱত নাপায়। সেইকাৰণে ক্ষুদ্ৰ উদ্যোগসমূহ আমাৰ বেছিভাগ এই চিডবিয়ে কি কৰে, ক্ষুদ্ৰ উদ্যোগসমূহ গাঁৱত মানে প্ৰতিষ্ঠা কৰিবলৈ দিয়ে, যাতে গাঁৱৰ মানুহবিলাকে তাতে এনেকুৱা ক্ষুদ্ৰ উদ্যোগসমূহত যাতে তেওঁলোকে কাম কৰিব পাৰে আৰু এনেকে মানে গাঁৱৰ পৰা যি নগৰলৈ জনসংখ্যাৰ যি বহিৰ্গমন, এই বহিৰ্গমনক তেওঁলোকে ৰোধ কৰাৰ চেষ্টা কৰে। বুজি পাইছা? বহিৰ্গমন মানে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যেতিয়া মানুহ যায়। চ' অৰ্থ সাহাৰ্য আগবঢ়া, এনেকেই তেওঁলোকে উদ্যোগিক নিগম বা ব্যৱসায়িক বেংক এনেকুৱা কিছুমান বেংকসমূহলৈ তেওঁলোকে অৰ্থ সাহাৰ্যও আগবঢ়ায়। আৰু এই মানে এনেকুৱা ৰাজ্যিক বিত্ত নিগম, উদ্যোগিক নিগম, ব্যৱসায়িক বেংক এনেকুৱা কিছুমান অনুষ্ঠান আছে, তোমালোকে কিতাপত চালে গম পাবা নামবিলাক আছে। চ' সেই অনুষ্ঠানবিলাকলৈ যেতিয়া ইহঁতে অৰ্থ সাহাৰ্য আগবঢ়ায়, মানে টকা পইচা আগবঢ়ায়, তেতিয়া কি হয়, অট'মেটিকেলি ক্ষুদ্ৰ উদ্যোগসমূহৰ লাভ হয়। কাৰণ এনেকুৱা অনুষ্ঠানবিলাকে কি কৰে, ক্ষুদ্ৰ উদ্যোগসমূহলৈ ঋণ আগবঢ়ায়। গতিকে যদি ইহঁতক এই চিডবিয়ে যদি তোমাৰ পইচা দিয়ে বা অৰ্থ সাহাৰ্য আগবঢ়ায়, তেতিয়া অট'মেটিকেলি কি হ'ব, সিহঁতে যেতিয়া ক্ষুদ্ৰ উদ্যোগবিলাকক ঋণ আগবঢ়াব, তেতিয়া অট'মেটিকেলি সুতটো কমি যাব বা সুতৰ হাৰটো কম হ'ব। মানে বুজিছা? মানে ইনডাইৰেক্টলি চিডবিয়ে কেনেকৈ সহায় কৰে, যদি ডাইৰেক্টলি কৰে চিডবিয়ে ক্ষুদ্ৰ উদ্যোগসমূহক সহায়, তেতিয়াতো ডাইৰেক্ট লোনৰ দ্বাৰাই কৰে। কিন্তু যদি ইনডাইৰেক্টলি কৰিব বিচাৰে, তেতিয়া ইহঁতে সমবায় বেংক, ব্যৱসায়িক বেংক এনেকুৱা কিছুমান বেংক আছে যিবোৰে উদ্যোগসমূহক সহায় কৰে, মানে উদ্যোগসমূহ প্ৰতিষ্ঠা কৰাত সহায় কৰে। চ' ইনডাইৰেক্টলি সিহঁতে তেওঁলোকক সহায় কৰে, যাতে সিহঁতে আকৌ এই ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰিব পাৰে। চ' এইসমূহে আছিলে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যাৱলী আৰু বৈশিষ্ট্য। মানে কি হয়, কিহৰ লগত জড়িত হয়, মেইনলি কিহৰ লগত জড়িত, আমাৰ ভাৰতৰ যি ক্ষুদ্ৰ উদ্যোগসমূহ আছে, স্মল ইণ্ডাষ্ট্ৰিসমূহ আছে, সিহঁতৰ উন্নয়নৰ লগত জড়িত। ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক, ইহঁতে চিডবিয়ে আমাৰ ভাৰতৰ উদ্যোগসমূহক সহায় কৰে।